এফালে হওক এটা ধুনীয়া ইনসেক্ট দেখাম 1 মিনিট Can you guess that one insect which is loudest in the world? যাৰ মাত আপুনি 2 কিলোমিটাৰতকৈ অধিক দূৰত্বৰ পৰা শুনিব পাৰিব হয় এয়া হৈছে সেই ইনসেক্টটো জানি আচৰিত হ'ব যে এই ইনসেক্টে 17 বছৰলৈকে মাটিৰ তলতে থাকিব পাৰে But the surprising point is that they live for 2 to 6 weeks only above ground. Yes, I'm going to talk about that insect that you might be afraid of when you see it or even hesitate to touch. That's the cicada, jak অসমীয়া জিলিপক বুলি কোৱা হয়. But the very interesting fact is that they neither use mouth nor wings to produce the sound. Then কেনেকৈ এই সাউন্ড প্ৰডিউস কৰে আসলতে তেওঁলোকৰ বডিৰ ভিতৰত এটা ঢোলৰ দৰে বডি পাৰ্ট আছে যাক টিম্বেল বুলি কোৱা হয় গতিকে সেই টিম্বেল টিস্যু যেতিয়া কন্ট্ৰেক্ট হয় বা সংকোচিত হয় তেতিয়া এটা শব্দ উৎপন্ন হয় আৰু যেতিয়া আকৌ কন্ট্ৰেক্ট হোৱাৰ পৰা সংকোচন হোৱাৰ পৰা যেতিয়া ৰিল্যাক্স হয় তেতিয়া আকৌ আৰু এটা শব্দ কৰে ঠিক তেনেদৰে একে সময়তে 1 সেকেন্ডতে 300 পৰা 400টা শব্দ উৎপন্ন কৰিব পাৰে এই চিকাডাই একচুয়ালি চিকাডা কোনো হাৰ্মফুল নহয় নৰ্মেলি হাৰ্ম নকৰে আমাক দিজ আৰ টোটালি হাৰ্মলেছ মানে আমাৰ ঘৰৰ চাৰিওফালে বা ঘৰৰ ভিতৰত এইটো সময়ত বেছিকৈ চিকাডা দেখিবলৈ পোৱা যায় আৰু একচুয়ালি বিশেষকৈ আৰু এটা ৰিজন হ'ব পাৰে য'ত মানে গছ-গছনি বেছি বা আশেপাশে তেনেকুৱা ফৰেষ্ট এৰিয়াৰ নিচিনা কিছুমান জেগা থাকে সেইবিলাকৰ ওচৰত বেছি পোৱা যায় এই চিকাডা সো ইয়াত যেহেতু অৰুণাচলৰ পাহাৰ ওচৰতে সেইকাৰণে বহুত বেছি পপুলেশ্যন এই লখিমপুৰত আমি দেখা পাইছোঁ আটাইতকৈ বেছি জুন জুলাই নাইবা মনচুনত ইয়াৰ পপুলেশ্যন বহুত বেছি দেখা যায় কাৰণ এইটো সময়তে তেওঁলোকে মাটিৰ তলৰ পৰা ওপৰলৈ উঠি আহে আসলতে কি হয় তেওঁলোকে কণী পাৰে গছত নাইবা ব্ৰাঞ্চত তেওঁলোকে কণী পাৰি পেলাই সেই কণীৰ পৰা যেতিয়া নিম্ফ ষ্টেজলৈ যায় আৰু সেই নিম্ফ হৈ পেলাই মাটিৰ তলত গুচি যায় আৰু তাতে 2 3 5 6 7 9 10 এনেকৈ বছৰ ধৰি 17 বছৰলৈকে তেওঁলোকে মাটিৰ তলতে থাকিব পাৰে আৰু গছৰ ৰস শিপাৰ পৰা ৰস চুচি খায় তেনেকে ইমান দিন পাৰ হোৱাৰ পিছত এইটো মনচুনতে বিশেষকৈ মাটিৰ তলৰ পৰা ওপৰলৈ উঠি আহে আৰু এইটো সময়ত মাটিৰ তলৰ পৰা ওপৰলৈ উঠি আহি তেওঁলোকে 2 পৰা 6 সপ্তাহ জীয়াই থাকে এইখন মাটিৰ ওপৰৰ পৃথিৱীত আৰু জানেনে তেওঁলোকে ইমান জোৰেৰে কিয় চিঞৰে গোটেইকেইটা যিকেইটা চিঞৰি থাকে সেইকেইটা হৈছে মেল চিকাডা অৰ্থাৎ তেওঁলোকে ফিমেলক এট্ৰাক্ট কৰিবলৈ এনেকৈ চিঞৰি থাকে ফৰ দ্য মেটিং পাৰপাছ অনলি সো সময়ও কম 1.5 মাহ জলদি তেওঁলোকে মিটিং কৰিব লাগে আৰু পপুলেশ্যন বঢ়াই পেলাই মৰি যাব লাগে দিস ইজ চিকাডাছ লাইফ থ্যাংক ইউ